এয়া আমাৰ বৰহোলা নৱজ্যোতি মধ্য ইংৰাজীৰ পৰা আজি শিৱসাগৰলৈ শিক্ষামূলক ভ্ৰমণলৈ গৈছে। এয়া আমাৰ প্ৰধান শিক্ষক মহোদয় শ্ৰীযুত গোপাল তামাং ছাৰ। নমস্কাৰ। নমস্কাৰ ছাৰ। আপোনালোকে ক'ত ক'ত ফুৰিব? আমি কথাটো হ'ল কি দক্ষিণ শিক্ষাখণ্ডৰ পৰা গোলাঘাট দক্ষিণ শিক্ষাখণ্ডৰ পৰা আমাৰ বৰোদা ক্লাষ্টাৰৰ বৰোদা নৱোদয় বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীসকলক বিশেষকৈ শিক্ষামূলক ভ্ৰমণ আৰু ক্ষেত্ৰ ভ্ৰমণৰ কাৰণে আমি ছাত্ৰ ছাত্ৰীক কৈছিলোঁ আৰু অভিভাৱকো কৈছিলোঁ আমি। গতিকে অভিভাৱক ছাত্ৰ ছাত্ৰী আৰু শিক্ষক শিক্ষয়িত্ৰীসকলে এটা গোটে বিদ্যালয়ত আছে আৰু এটা গোটে আমি ক্ষেত্ৰ ভ্ৰমণ হিচাপে আমি ওলাই আহিছোঁ। এতিয়া প্ৰথমে হ'ল ৰজাদিনীয়া যিখিনি ঐতিহাসিক কীৰ্তিচিহ্নসমূহ বা ঠাইসমূহ আমি ছাত্ৰ ছাত্ৰীক নিজ চকুৰে যাতে চাব পাৰে, স্পৰ্শ কৰি চাব পাৰে আৰু তাৰপৰা চাই কৰি যিখিনি শিক্ষা ল'ব তাৰ বাবে আমি ক্ষেত্ৰ ভ্ৰমণ হিচাপে আজি 11 তাৰিখ জানুৱাৰী মাহৰ 2023 চনত আমি উলিয়াইছোঁ। আৰু আমি শিৱসাগৰ, ৰংঘৰ, কাৰেংঘৰ আৰু তলাতল ঘৰ, জয়সাগৰ, শিৱদৌল, জয়দৌল এনেকৈ কৰি আমি পৰ্যায়ক্ৰমে চৰাইদেউ পাহাৰো আমি চাবলৈ যোৱাৰ কথা আছে। গতিকে চাওঁ আমি কিমান কি পৰা যায়। এতিয়া আমি গৈ আছোঁ, গতিকে এইখিনিকে আছে। হয় ছাৰ, ধন্যবাদ ছাৰ। এয়া আমাৰ বিদ্যালয়ৰ কিছুমান অভিভাৱক আছে আৰু আমাৰ বিদ্যালয়ৰে কিছুমান ছাত্ৰ ছাত্ৰী আছে। এতিয়া আমি এজন কৰি দেখুৱাই গৈছোঁ আৰু কিছুমান ছাত্ৰ ছাত্ৰীৰ লগত আমি কথা পাতিম। এতিয়া আমাৰ অষ্টম শ্ৰেণীৰ ছাত্ৰী শ্ৰীমতী জিতুমণি বৰা। জিতুমণি বৰা, তোমাক শুভেচ্ছা জনাইছোঁ। আজি তোমালোকে শিক্ষামূলক ভ্ৰমণলৈ গৈ আছা ন নেকি? এই ভ্ৰমণত তাতখনত তোমালোকৰ কেনেধৰণৰ অনুভৱ হৈছে? ভাল লাগিছে, বেয়া লাগিছে? আৰু ক'লৈ ক'লৈ যাবা? শিৱসাগৰৰ ক'ত কি চাবা? ঠিক আছে, ধন্যবাদ। এয়া আমাৰ পাপৰি শ্যাম আৰু এই প্ৰজ্ঞান গগৈ। ক'লৈ যাবা? শিৱসাগৰলৈ। প্ৰজ্ঞান গগৈ অষ্টম শ্ৰেণীৰ ছাত্ৰ ছাত্ৰী। কিছুমান দল আছে, এয়া চিনাকি কৰি দিছোঁ। তোমাৰ নাম কৈ দিয়া। আকাশ কছাৰী, আমাৰ বিদ্যালয়ৰ সহ শিক্ষয়িত্ৰী মুনবী বৰা শংকৰ বাইদেউ। শিৱসাগৰলৈ বমি হৈছে নেকি কাৰোবাৰ? নাই হোৱা? ওচৰত ঠিকে আছে ন? এয়া আপোনালোকে শিৱসাগৰ ক'ত ক'ত যাব? শিৱসাগৰ ক'লৈ যাব? মুঠ কিমান ল'ৰা ছোৱালী আহিছে ছাৰ বাইদেউ? 60জন ন? এয়া আমাৰ পুৰহী বাইদেউ, মঞ্জু বাইদেউ আছে। বাইদেউ, আজি ৰাতিপুৱা কেইটা বজাত উঠিলে শিক্ষামূলক ভ্ৰমণলৈ যাওঁতে? 4 বজাতে। ক'ত ৰৈছিলে? স্কুলত ৰৈছিলে? স্কুললৈ গৈছিলোঁ। স্কুলৰ পৰা ল'ৰা ছোৱালী আমি এতিয়া ঐতিহাসিক শিৱসাগৰস্থিত যিখিনি ঐতিহাসিক কীৰ্তিস্তম্ভ সেইবিলাক দেখাবৰ কাৰণে আমি ছাত্ৰ ছাত্ৰীসকলক লৈ গৈছোঁ। ভাল লাগিছে। কেইটা বজাত পাব শিৱসাগৰ বাইদেউ? প্ৰায় 10 বজাত পাবলৈ লাগে। 10:30 পাবলৈ লাগে। ব্ৰেকফাষ্টৰ ব্যৱস্থা হ'ল নেকি? আমাৰ ব্ৰেকফাষ্ট হৈ গ'ল। যোৰহাটতে আমি খালোঁ। ব্ৰেড খালোঁ, বাটাৰ আৰু ডিম, এইবিলাক চাহ খোৱা হ'ল। ঠিক আছে, ধন্যবাদ বাইদেউ। এই সৰু কেঁচুৱা আহিছে, কবিতা দাস বাইদেউ।
ফূৰ্তি কৰি আছে ভাল লাগিছে ন ভাল লাগিছে ये আমাৰ বৰুৱা ছাৰ নমস্কাৰ ছাৰ বৰুৱা ছাৰে সহযোগতে এইবিলাক কাম সম্পূৰ্ণ হৈছে তেওঁ বহুত যথেষ্ট কষ্ট কৰিছে ল'ৰা ছোৱালী নিয়াত ক্ষেত্ৰত ধন্যবাদ জ্ঞাপন কৰিছোঁ ছাৰ আপোনাৰ ছাৰ অকলে নহয় আমি সকলোৰে সহযোগত আছে আমি কৰা আছে হয় ছাৰ হয় ছাৰ শিৱসাগৰ ক'ত ভ্ৰমণ কৰিব ৰুট মেপটো প্ৰথমতে ক'ত যাব আমি প্ৰথমতে তলাতল ঘৰলৈ যাম তলাতল ঘৰৰ পৰা বাকী ৰংঘৰ কাৰেংঘৰ শিৱসাগৰ জয়ঘৰ তেনেদৰে আমি চালকৰ লগতো পাতিছোঁ তেওঁলোকে পৰিকল্পিতভাৱে আমাক সময় বচাই যাতে সকলোকেইটা দেখুৱাই দিয়ে গতিকে তেওঁলোকৰ লগতো আমি সহযোগ কৰি আহিছোঁ গতিকে আমি যিহেতু ইমান অভিজ্ঞ নহয় তথাপিও গতিকে গাড়ী চালকৰ লগত মিলাই তেওঁলোকেও লগত সকলোখিনি পৰিকল্পনা কৰি আহি আছোঁ ছাৰ খোৱা বোৱা দুপৰীয়া খোৱা বোৱা ব্যৱস্থাটো খোৱা বোৱা ব্যৱস্থা তাতে আমি এঠাইত কৰিছোঁ যিহেতু আমাৰ উদ্দেশ্যটো শিক্ষামূলক ভ্ৰমণহে ইয়াত আমি পিকনিক খাবলৈ অহা নাই গতিকে আমি ছাত্ৰ ছাত্ৰীক খাবৰ বাবে আমি ব্যৱস্থা তাতেই কৰিছোঁ কিন্তু খোৱাত আমি বিশেষ গুৰুত্ব নিদিম আমি বস্তুখিনি যিহেতু পুথিগতভাৱে শিক্ষামূলকভাৱে আহিছোঁ গতিকে তাতে আমি যথেষ্ট সময় দিম কেৱল আমি দিনটোৰ বাবে আমি খোৱাৰ ব্যৱস্থাহে কৰিছোঁ ধন্যবাদ ছাৰ